আজি গাহৰি নতুন এটা ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। আজি প্ৰথম মই এতিয়া দানাটো এই পানীটো ফিল্টাৰ কৰি লৈছোঁ। পানীটো ফিল্টাৰ কৰি লৈছোঁ। পানীটো ফিল্টাৰ কৰি এতিয়া দানাখিনি এতিয়া মিক্স কৰিম। দানাত পানীটো দি দেখাই নমস্কাৰ, বহুত দিনৰ মূৰত আপোনালোকক মোৰ গাহৰি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বহুদিন বিৰতিৰ পিছত আকৌ গাহৰি ভিডিঅ'লৈ উভতি আহিছোঁ। যিহেতু গাহৰি বেমাৰ বুলি ক'লে ভয় লাগে, দেখুৱাবলৈও ভয় লাগে। এইটো পানী ফিল্টাৰ কৰি আছোঁ। পানীটো ফিল্টাৰ কৰি পিনি এতিয়া ইয়াত ঢালি দিওঁ। এইখিনি মানে কি হ'ল, তলত তুঁহগুৰি, কলপচলা আৰু কচু আৰু ভাত আছে, ইয়াত সিজাই থৈ দিয়া আছে। আৰু এইটো কিনা দানাটো ইয়াত দি দিছোঁ। আৰু এইটো এনেকৈ পানীটো ঢালি দিছোঁ। পানীটো ঢালি পিনি মিক্স কৰিছোঁ। আৰু এইটো শুকান দিলে কি হয়, তাত পানী দি থাকিব লাগে বাৰে বাৰে। এইটো এনেকৈ ঢালি দিয়াৰ লগে লগে মিক্স হৈ যাব ধুনীয়াকৈ। এইটো ধুনীয়াকৈ মিক্স হৈ যাব। এইটো মিক্স কৰি ল'ম। মিক্স কৰি পিনি মিক্স কৰোঁ। এইটো দানাটো বহুত উফাই যায়, মানে বহুত ভৰ্তি। এতিয়া কিমান খালী আছিলে, পানী দিয়াৰ লগে লগে এইটো দানা ফুলি আহে। এই দানাটো কিনা দানাটো এতিয়া অসুবিধা হৈছে, ৰ'ব অলপ দেৰি পিছত দেখাই আছোঁ। ৰাস্তা পূৰা বৰবাদ হৈ গ'ল। ৰাস্তা পূৰা বৰষুণ দি থাকিলে পূৰা গেলি যায় এটুকা। আৰু এইটো যিহেতু এইটো বৰষুণৰ কাৰণে এইবোৰ বোকাহে হৈছে। বোকা হৈছে যদিও এইখিনি মোৰ পূৰা ঠিক আছে। এইপিনে যোনটো ইয়াত পানীটো পৰিছে, এইপিনে বস্তুটো হ'ল কি, এতিয়া মোৰ এইপিনে আকৌ ভৰি হাত ধুই আহিবগৈ লাগিব। এইপিনে হ'ল কি বস্তুটো, যেতিয়া মই পুখুৰীত গাহৰি গুটো পেলাইছিলোঁ, তেতিয়া খাৰ উঠি গৈছিলে, পুখুৰীত মাছ মৰিছিলে। সেইটো কাৰণে মোক কি কৰিবলগীয়া হ'ল, এইটো যোনটো মই খান্দিছিলোঁ এইটো ভেটি দিবলগীয়া হ'ল। এইপিনে এতিয়া পানীটো যাবলৈ নিদিওঁ। আৰু এই বৰ্তমান কি হ'ল, এইটো এতিয়া লুৰটো এনেকৈ খান্দি দিলোঁ। এইপিনে আহি ইয়াত পৰেহি, এনেকৈ গৈ পিনি এইটুকুৰত জমা হয়গৈ। এইটুকুৰত আৰু যিহেতু এইটুকুৰত জমা হয়, এতিয়া মোৰ সুবিধা নাই। মানে এতিয়া পুখুৰীত পেলাম বুলিতো গাহৰি গঁৰালটো ইয়াত বনোৱা আছিলে, কিন্তু ইয়াত মই এটা কাম কৰা মানুহ মাতি আছিলোঁ, নাহিলেতো ইয়াত গাঁত এটা খান্দি পিনি গাঁতটোত পেলাম বুলি। আৰু যিহেতু মই ফেনাইন, তাৰপিছত চিত্ৰনলা, তাৰপিছত পটাছ, চূণ মাৰিয়ে থাকোঁ, যিহেতু বীজাণুটো হ'ব নালাগে মোৰ মতে। ইয়াৰ ওপৰতো মাৰি দিওঁ। 2-3 দিনৰ মই মাৰিয়ে থাকোঁ মই ইয়াত এইটো। আৰু এতিয়া হৈছে কি, বৰ্তমান এতিয়া গাহৰিকেইটা এতিয়া নিয়াহি নাই কাৰণে মোৰ জেগাটো ঠেক হৈ গৈছে। মই নিজৰ কাৰণে বনাইছিলোঁ ঘৰকেইটা, কিন্তু তাৰ গাহৰিকেইটা 6টা সময় দিলে না। মই 3টাৰ কাৰণে বনাইছিলোঁ, তাৰ 6টা সময় দিয়াৰ কাৰণে মোৰ এতিয়া প্ৰব্লেম হৈ গৈছে অলপ ইয়াত থ'বলৈ। গাহৰিকেইটা ইমানটোতো হ'লগৈ আৰু গাহৰি ইমানটো হ'লহি। বহুত ডাঙৰে কৰি দিলোঁ, 30 কেজিমান কৰিয়ে দিলোঁ গাহৰি। নিয়াহিয়ে নাই আজিলৈকে গাহৰি। এইপিনে এইকেইটা আছে, এইকেইটা। আৰু গাহৰিটো কি হয়, আপোনালোকে দেখাত নিচিনা সৰু নিচিনা দেখিব, কিন্তু গাহৰিটো ৱেইটটো বেছি। গোটা গাহৰিটো ওখ হয়। গাহৰি জাতটো গোটা কিন্তু ওখ হয়। দেখিছোঁ আজিকালি ভয়ে লাগে ভিডিঅ' বনাবলৈ, যিহে চলি আছে গাহৰি বেমাৰ, আমুক বেমাৰ তামুক বেমাৰ, ক'বলৈ নাই।